হাই গাইজ, এতিয়া আমি এয়া আহি পাই গৈছোঁ পানধৰাৰ। যিখন ঘৰলৈ আহিছোঁ সেইখন ঘৰৰ এয়া আমাৰ পেৰালিচিছৰ বেমাৰ হওক, আপোনাৰ চুগাৰ হওক, প্ৰেছাৰ হওক, যিকোনো ধৰণৰ মাইকী মানুহৰ কাৰণেও সমস্যা হওক, সকলোখিনি ইয়াতে আপুনি আহিলেই হ'ল। এয়া এইখনেই হয় ঘৰখন, এয়া সন্মুখৰ ভাগ। এইখনেই হৈছে পানধৰাৰ গেটখন। এইখন আমি পানধৰা পালোহি। এইফালৰ পৰাই সোমাই যাব লাগিব। ইয়াতে এয়া পানধৰা গাঁৱলৈ বুলি সোমাই আহিছোঁ আমি। য'ত দৰৱ দিয়ে তালৈ আমি আগবাঢ়ি আছোঁ। এয়া নামঘৰ অকণমান আগলৈ গ'লে আপুনি সোঁহাতলৈ ঘূৰি দিব লাগে, তাতে পোৱা যায়। তেওঁলোকৰ ঘৰলৈকে পদূলিটো এইফালে ব্লক ইটাৰেদি বনোৱা। এইখনেই হৈছে সন্মুখৰ ভাগ। এইফালে খুবেই ধুনীয়া। ইয়াতে মানুহ বহি আছে। উতলিলে বোলে চাহৰতে ৰং ওলাই নমাই থৈ দিব, তাৰপৰা ৰসখিনি ঢালি ঢালি খাই থাকিব। দিনটোত 3 বাৰ, ৰাতিপুৱা, দুপৰীয়া, গধূলি। ৰাতিপুৱা গিলাচটো সদায় খালী পেটত খাব লাগে। তাৰপিছত আজি সিজোৱাখিনি 4 দিনে হওক 5 দিনে হওক ৰসখিনি খাই শেষ হ'ব। জালুক দি আকৌ পেলাই দিব, আকৌ ৰস ওলাব। এই ধৰণে একেখিনিকে 2 লিটাৰ 2 লিটাৰ কৰি 4 বাৰ 5 বাৰ সিজালে 10 লিটাৰ। এইখিনিয়ে 20-22 দিন যাব। অকল পানী দি মই গৰম কৰি থাকিম। সিজাব লাগে 4 দিনৰ মূৰে বা 5 দিনৰ মূৰে যিধৰণে খাই শেষ হ'ব আগৰখিনি। আৰু যিটো পাত্ৰত সিজাব আজিৰ পৰা সদায় সেইটোতে থাকিব, তাৰ পৰাই ঢালি খাব লাগে। আজি সিজোৱাখিনি কাইলৈ ৰাতিপুৱা খাব, পৰহিলৈ ৰাতি খাব। ৰাতিপুৱা খাওঁতে ঠাণ্ডা হ'লে বেয়া পালে আকৌ বহাই কুহুমীয়া গৰম কৰি ল'ব লাগে। পেলাই দিব নালাগে, একেখিনিয়ে চলি থাকিব। একেখিনিয়ে চলি থাকিব আৰু তাৰ পৰা উলিয়াবই নালাগে, তাৰ পৰাই ঢালি খাব লাগে। অকল গৰমহে কৰিব লাগিব মই এতিয়া ন, পানী দি পেলাই সিজাব লাগিব। প্ৰথমতে 2 লিটাৰ পানী নহয়, গম পাইছোঁ। সিজোৱাৰ পিছত 4 দিন, কাইলৈ আজি সিজালে কাইলৈ পৰহিলৈ খাওঁতে তেতিয়া ঠাণ্ডা পালে বেয়া পালে বহাই কুহুমীয়া গৰম কৰি ল'ব লাগে। মই এতিয়া সেইখিনি কিমানখিনি কম কৰিম? 2 লিটাৰ পানীটো মই কিমান কৰি পেলাই খুৱাম? সেইটো উতলিলে বুলিলে হৈ গ'ল, বেছি শুকুৱাবই নালাগে। শুকুৱাব নালাগে। অলপটো শুকুৱাব পাৰি, একো শুকায় বেছি শুকুৱাই নিদিব। তেতিয়াতো 2 দিনতে শেষ হৈ যাব বেছি শুকুৱাই দিলে। হয়, মই 2 লিটাৰ পানীয়ে মই 4 দিন বা 3 দিন খুৱাব পৰা হ'ব। যাবই, 4 দিন পুৰাই যায়। চাহৰ গতে একাপ একাপ খাব লাগে। সেইধৰণে খালে প্ৰথম আজি সিজোৱাখিনি 4 দিন যাবই। এবাৰ সিজাল যদি 4 দিন যায়, 5 বাৰ সিজাল 4-5 20 দিন যাব। 2 দিন অগা পিছা হ'ব আৰু ক'তনো জুখি খাব। সেইটোৱে কথা। এনে পৰিমাণটো মই এগিলাচ খুৱাব লাগিব নে কমকৈ খোৱালেই হ'ব? এগিলাচ মানে চাহৰ মতে আৰু চাহ খোৱা গোটেই একাপ আপুনি দিব। এইটো জুখি থাকিব লাগিছিল। মানে দৰৱ যিহেতু ন, হয়তো কিবা এটা হ'বও পাৰে, সেইকাৰণে সুধি লোৱাটো ভাল। এতিয়া আপোনাৰ কি খোৱা মানা কিবা তেনেকৈ থাকেনে? খোৱা মানাটো এইটো শাক পানীটো খাব নালাগে। হয়। মাংসৰ ভিতৰত পাতিহাঁহ মাংস, ছাগলী মাংসটো খাব নালাগে। হয়। সিমানে। বাকী তেল ভাজি মাছ মাংস পাৰিব খাবলৈ। এসাঁজটো খাব নালাগে। ইমানে। এতিয়া নিচাদেও আপোনাৰ আৰু এটা কথা সুধোঁ, ইয়াৰ বাহিৰে আপুনি পেৰালাইচিছ বা প্ৰেছাৰ বা নাৰ্ভৰ বাহিৰে এনে কি মেডিচিন দিয়া যায় ইয়াতে? আপুনি বেমাৰটো ক'লেহে মোৰ মনত পৰে দিয়ে, আগতে ক'ব নোৱাৰিম। হয়, কি বেমাৰ হৈছে, বেমাৰ হ'লেহে গম পাম। এতিয়া আপোনাৰ ধাতুৰ তেনেকৈ এতিয়ানো আমাৰ মতে গাঁৱলীয়া মানুহনো কি বেমাৰ কৰিব? কাহ হ'ব, জ্বৰ হ'ব। হয়, মাইকী মানুহৰ কিবা সমস্যাৰ কাৰণে দিয়া হয়নে তেনেকৈ? মাইকী মানুহ দিওঁ, মাইকী মানুহ সেইটো টাইমত নহয় সেইটো দিওঁ, ধাতুও দিওঁ। টাইমত নোহোৱাটো দিয়ে? টাইমত নহয়, কিছুমান টাইমত থৈ দিয়ে যে, কিছুমান আগতে হয়, কিছুমান বহুত দেৰি হয়, 2-1.5 মাহ লাগে, তেনেকুৱা কথা। সেইটোকে কয় টাইমত নহয়। কেতিয়াবা টাইমত হয়, সেইটোৱে কথা কৈছোঁ। এতিয়া চুগাৰৰ মেডিচিন দিয়া হয়নে ইয়াতে? দিওঁ, চুগাৰটো বেলেগ দিয়া হয়। চুগাৰ বেলেগ, প্ৰেছাৰহে পেৰালাইচিছহে দিছোঁ। হয়,
প্ৰত্যেকৰে দুৱাই বেলেগ বেলেগ নে এটা দুৱাইনো ক'ত হয় আপোনালোকৰ কেনেকুৱা বুজিছোঁ ফোনতো ক'লে আপুনি মোৰ নাম নিত্যানন্দ সোণোৱাল হ'ব তেতিয়াহ'লে